নিজৰ বুলি বলে তুমি আছাবু কোতে ওহাই কিমান ধুনীয়া গান কেইটা কিন্তু অৰিজিনেলত যেতিয়া প্ৰেমত পৰিবা তেতিয়াহে গম পাব অনুগ্ৰহ কৰি প্ৰেম নকৰিব নহলে তেনেকৈ দুখ ভাবিয়ে নাপাব ডাঙৰ হবি প্ৰেম নকৰি লাভ ইজ ব্লাইণ্ড মানে একদম অন্ধ আছে অন্ধকাৰত ভাল চাই যেনেকৈ আমি অন্ধকাৰত ডোন্ট ফলো ইন অলপ ইংলিছ নাজানো হে দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু স্বাগত জনাইছোঁ সকলোকে আৰু আজি আমি আহিছোঁ আমাৰ গাঁৱৰ বাগানৰ ফালে মানে অলপ ফুৰিব আহিছোঁ তো ভাবিলোঁ ভিডিঅ' এখন বনাই দিওঁ আপোনালোকৰ কাৰণে বহুত দিন হৈ গ'ল ভিডিঅ' বনাই নাই আৰু মোৰ লগত আছে এটা লিটল বয় আছে মানে মোৰ ভাগিন হয় আৰু নামটো ক'ব পাৰে কৈ দিয়ক মোৰ নাম হেব্ৰা চুৰাং আমি আমাৰ গাঁৱত আৰু চাহ বাগানেই আছে আৰু তেনেকৈ আৰু আমাৰ চাৰিওফালে চাহ বাগান আছে অলপ দূৰ গ'লে অলপ কিবা বেলেগ দেখাব পাৰিম আৰু এতিয়া বৰ্তমান আছোঁ বাগানত চিনি আপোনালোকে বাগানৰ চাৰিওফালে দেখুৱাই দিওঁ কেনেকুৱানো আছে আমাৰ বাগানটো মানে গাঁৱৰ বাগান হয় মোৰ বাগান নহয় দেই ভুল নুবুজিব বলক চাওঁ আমাৰ আগত কি আছে আপোনালোকে দেখুৱাই দিওঁ जिंदगी सफर है सुहाना यहाँ कल क्या हो किसने जाना गाना এটা কব পাৰো দিয়ক গান এটা মইতো গান গাই আছোঁ মই গান গাই আছোঁ পাব্লিকে শুনিয়ে আছে সকলোৱে শুনি আছে আৰু দেখাও পাই আছে তুমি এটা গান গাব পাৰিবা গান গাব নাজানে স্কুলত নোগোৱা গান গাব ভাল নালাগে নাচিব জান কি কৰিব জানা এতিয়া বৰ্তমান আমি পাই গ'লো মন্দিৰটো যোনখন যেতিয়া নেকি মহামৃত্যুঞ্জয় মন্দিৰ হৈছিল ষ্টাৰ্ট হৈছিলে স্থাপিত কৰা সেইটো চনতে আমাৰ ইয়াতো তেনেকুৱা কিবা এইখন জেগাতো হৈছিলে কিন্তু নাজানো কিয় ইয়াত মানে আগত মন্দিৰটো আছিলে মন্দিৰটো এতিয়াও আছে বৰ্তমান মানে পূজা পাঠ হৈ আছিল বৰ্তমান একো নহয় এনেকৈ হৈ আছে পিছফালে যোনটো চাইছে সেইটো মন্দিৰটো আগত পণ্ডিত চণ্ডিত আছিলে এতিয়া বৰ্তমান আছে আৰু 2003 চনতে এইটো আছে মানে 4 চনত মানে এনেকৈ আহিছিল তেতিয়া মনত আছে তেতিয়া মই ক্লাছ 4ত আছিলোঁ এইখন জেগাটো হৈছিলে কিমান 8-9 দিন কিমান এটা হৈছিলে আৰু ইমান ভালকৈ মোৰ মনত নাই কিন্তু এইখন জেগাতে হৈছিলে যে মই জানো ইয়াত কোনো নাই যে সেইটো কথা মই জানিম কেনেকৈ কি হৈছে পুৰাণ নাই মানুহ নাই ওচৰত তো মই যিমান জানো আপোনালোকক কৈ